তেনেহ'লে মই অনুজ কুমাৰ নাথ আপোনালোকৰ আগলৈ আগবাঢ়ি আহিছোঁ নতুন এটা ভিডিঅ' লৈ ধন্যবাদ আৰু যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আপোনালোকে যি মন যায় কিন্তু কৰি ল'ব ছাবস্ক্ৰাইব ধন্যবাদ আৰম্ভ কৰিছোঁ আমাৰ মাজত মিষ্টাৰ ৰাজকুমাৰ নাথে এনেকুৱা এটা পপুলাৰিটি পাইছে মানে গোটেই বিশ্বৰ মাজতে তেওঁ নিজৰ নাম উঠাই তুলিবলৈ সক্ষম হৈছে আজি ৰাতিপুৱাই মই এনেকুৱা এটা ভিডিঅ' দেখিলোঁ য'ত মানে ইউটিউবত দেখা নাই মই বিশেষকৈ ফেচবুকত দেখিলোঁ য'ত তেওঁ ভিডিঅ' ৰিয়েকশ্যন হৈছে ইংলিছত বিশেষকৈ মই নাজানো কোনখন দেশৰ পৰা এই ৰিয়েকশ্যনটো আহিছে কিন্তু মই খাটাং যে ৰাজকুমাৰ দাৰ পপুলাৰিটি সম্পূৰ্ণৰূপে বাঢ়ি গৈছে আৰু বাঢ়ি অহাৰ লগে লগে ৰাজকুমাৰ দাৰ অহংকাৰো বাঢ়ি আহিছে কিয়নো তেওঁ এজন নিজে নহয় আমি সকলোৱে জানো অসমৰ লগতে তেওঁ গৌৰৱময় ভাৰতবৰ্ষত তেওঁ নিজৰ গৌৰৱ আমাৰ মাজলৈ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কিন্তু এতিয়া বৰ্তমান তেওঁ বিশ্বৰ মাজলৈ তেওঁ সক্ষম হৈছে এটা গৌৰৱ কঢ়িয়াই আনিবলৈ অসমলৈ হয় মোৰ এজন বন্ধুৱে মোক সদায় ৰেগুলাৰ কয় যে ৰাজকুমাৰ দাৰ ভিডিঅ' সকলোৱে চায় কিন্তু কোনো মানি ল'বলৈ সক্ষম নহয় কিয়নো ৰাজকুমাৰ দাৰ ভিডিঅ' চোৱাজনক চবেই পেংলাই কৰে সেই হেতুকে ৰাজকুমাৰ দাৰ ভিডিঅ' চোৱা মানুহে সদায় নিজকে লুকুৱাই ৰাখিবলৈ চেষ্টা কৰে কিন্তু ৰাজকুমাৰ দাৰ ভিডিঅ'টো চাবলৈ সক্ষম হ'ব লাগিব সকলোৱে নিজৰ অন্তৰৰ পৰা কিয়নো ৰাজকুমাৰ দাই বহুত দিল চুই ভিডিঅ' বনায় আমি সেইটো জানো আৰু তেওঁ যোনবিলাক এক্ট্ৰেছ বিচাৰি আনিছে নহয় সেই এক্ট্ৰেছবিলাকৰ সৌন্দৰ্য আমি প্ৰতিভা আমি নমস্কাৰ জনাইছোঁ ধন্যবাদ কিন্তু অসমলৈ তেওঁ বাহিৰেও বহুতে গৌৰৱ কঢ়িয়াই আনিছে সেইটো মানিব লাগিব মই এই ভিডিঅ'টো ডেডিকেটেড কৰিছোঁ কিছুমান প্ৰাইভেট ৰিয়েলিটি শ্ব'ৰ পৰা যোনবিলাক চেনেলবিলাকত প্ৰচাৰিত ৰিয়েলিটি শ্ব'ত অসমৰ সন্তানে যিদৰে নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হৈছে আৰু লগতে অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তেওঁলোকক মই ধন্যবাদ দিছোঁ আৰু মই ভাল পাইছোঁ অসমখন এতিয়া পিছ পৰি থকা নাই কিয়নো অসমখনত মানেই টেলেণ্টৰ ভাণ্ডাৰ আমি সেইটো মানি ল'ব লাগিব অসমত হাজাৰ হাজাৰ টেলেণ্ট আছে আৰু আহিব সেয়েহে আমি অসমৰ সকলো টেলেণ্ট ল'ৰা ছোৱালীসকলক ধন্যবাদ প্ৰদান কৰিছোঁ যে তেওঁলোকে অসমৰ নাম বিশ্ব দৰবাৰত উঠাই তুলিবলৈ সক্ষম হৈছে অন্য তৰফৰ পৰা আমি ৰাজকুমাৰ দাৰ কথা আমি ক'বলৈ গ'লে ৰাজকুমাৰ দাৰ যোনটো প্ৰতিভা বিকাশ পাইছে নহয় সেই প্ৰতিভা বিকাশৰ বৰঙণি ক্ষেত্ৰত আমাৰ অসমীয়াৰ হাত আছে বুলি আমি মানি লওঁ লগতে আমাৰ কেৰিদাও ভাগ আছে কেৰিদাই যোনটো ৰোষ্টিং ভিডিঅ' বনাইছিল তাত ৰাজকুমাৰ দাই নিজকে প্ৰতিভা বিচাৰি পাবলৈ সক্ষম হৈছিল কিন্তু ৰাজকুমাৰ দাই সেই ভিডিঅ'টোৰ প্ৰতি অন্তৰে ভাল পাইছিল যদিও মানুহৰ আগত বেয়াভাৱে দেখুৱাইছিল যাৰ বাবে কেৰি মিনাটিয়ে বহুত দুখ প্ৰকাশ কৰিছিল কাৰণ তেওঁ চেনেলত ষ্ট্ৰাইক লগাৰ ভয়ো তেওঁ খাইছিল সেইটো কাৰণে ৰাজকুমাৰ দাৰ অহংকাৰ দিনক দিনে ফেচবুকত আমি বাঢ়ি যোৱা পৰিলক্ষিত হৈছে কিয়নো তেওঁ ষ্টেটাছবিলাকত আজিকালি তেওঁ কি শব্দৰ ব্যৱহাৰ কৰে সেয়া আমি দেখিবলৈ পাইছোঁ তো আজিলৈ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ মোৰ ভিডিঅ'টো বিশেষকৈ ডেডিকেটেড আছিল সেইসকল ল'ৰা ছোৱালীলৈ যোনসকলে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে বিশ্ব দৰবাৰত ভাৰতবৰ্ষৰ দৰবাৰত ধন্যবাদ জয় অসম জয় হিন্দ থেংক ইউ যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি যাওক মই আগলৈ এনেকুৱা ভিডিঅ' বনাই থাকিম কিন্তু এনেকুৱা নহয় ৰোষ্টিং ভিডিঅ' মই আচলতে বনাওঁ কিন্তু বৰ্তমান মই সময় পোৱা নাই কাৰণ এক্সামৰ সময় আহিছে মই 6th ছেমিষ্টাৰ ছাত্ৰ সেইকাৰণে মই সময় বিচাৰি পোৱা নাই সেইহেতুকে মোৰ অলপ অসুবিধাৰ সৃষ্টি হৈছে ধন্যবাদ জয় অসম জয় হিন্দ কাৰণ এটা ভিডিঅ' বনাবলৈ স্ক্ৰিপ্ট লিখোঁতে বহুত সময়ৰ প্ৰয়োজন হয় ধন্যবাদ জয় অসম জয় হিন্দ